নমস্কাৰ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ শনি মন্দিৰৰ পৰা, মানে মোৰ মাহঁতৰ ঘৰৰ ওচৰত থকা যিটো আঞ্চলিক শনি মন্দিৰ আছে, পলাশবাৰী আঞ্চলিক শনি মন্দিৰ, তাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এটা বিশেষ কাৰ্যসূচীৰ কাৰণে আমি গোটেইবোৰ এনেকৈ একলগ হৈছোঁ। সকলোৰে মুখত হাঁহি ফূৰ্তি, বহুত বেছি আনন্দ। আৰু তাৰ কাৰণটো হৈছে এইবাৰ পলাশবাৰী ৰাস মহোৎসৱৰ মহাৰজক জয়ন্তী, তাৰ কাৰণে এটা বিশেষ কাৰ্যসূচী, মানে ভাগৱত লৈ এক বিশাল শোভাযাত্ৰাৰ আৰম্ভ কৰিব এই মন্দিৰটোৰ পৰাই। তাৰ বাবে আমি গোটেইবোৰ তাত একলগ হৈছোঁ। বহুত বেছি এটা ভাল লগা পৰিৱেশ, কেতিয়াও দেখা নাই এনেকুৱা, আৰু নাজানো আগলৈ দেখিব পাৰিম নে নাই। আৰু এই বিশেষ কামখিনিত ময়ো যাব যে পাৰিলোঁ, মোৰ কাৰণে সেইটো সঁচাকৈ সৌভাগ্যৰ কথা। এয়া চাৰিওফালে উদুলি মুদুলি পৰিৱেশ এটা, আমাৰ পোৱালীকেইটা এইকেইটা বহুত বেছি ভাল লগা পৰিৱেশ। গোটেইবোৰ সাজি কাচি ধুনীয়াকৈ আহিছে, আৰু মন্দিৰটো ধুনীয়াকৈ সজাইছে, ধুনীয়া কৰিছে মন্দিৰটো। আৰু এয়া ৰাধা কৃষ্ণ, আৰু এয়া ভাগৱত নিয়াৰ কাৰণে যিটো যা যোগাৰ সেয়া আৰম্ভ কৰিছে, ভাগৱত লৈ আগবাঢ়িব, তাৰ যোগাৰ কৰি আছে। ধুনীয়া পৰিৱেশ এটা, গতিকে চাই লওক আপোনালোকে। মই কৈ নাথাকোঁ, পৰিৱেশটো দেখিলেই গম পাই যাব আচলতে কিমান ভাল লগা পৰিৱেশ। এয়া গাঁৱৰ সকলোৱে ঘৰে ঘৰে বনোৱা লাড়ু পিঠা, আৰু এই লাড়ু পিঠাৰে ইয়াতে যিমান অতিথি আহিছে, শোভাযাত্ৰাত অংশ লোৱাৰ কাৰণে যিমান মানুহ আহিছে, সকলোকে লাড়ু পিঠাৰে চাহ খুৱাইছে। আৰু এইবোৰ বৰমাহঁতে এয়া বহুত বেছি ফূৰ্তি সকলোৰে, সঁচাকৈ ইমান ধুনীয়া পৰিৱেশ এটা।
তাত অংশ লোৱা যিমান মানুহ অংশগ্ৰহণ কৰিছিলে সকলোকে এয়া ভোগ দিছে আৰু কেইখনমান আমি উঠা ফটো আগবঢ়াই দিছোঁ। সকলোৱে চাব, ভিডিঅ'টো চাব আৰু ভিডিঅ'টো কেনেকুৱা হৈছে সেইটো জনাব আৰু সকলোকে পলাশবাৰীৰ ৰাস চাবলৈ নিমন্ত্ৰণ কৰিছোঁ। ধন্যবাদ।